Hello everyone, good morning. কি খবৰ আপোনালোক সকলোৰে আশা কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু মই একদম ৰাতিপুৱা জ্বৰ হৈ গ'ল মানে চৰ্দি লাগি আছিলে দুদিনমান ধৰি পেলাই আৰু ৰাতি ভীষণ জ্বৰ পুৰা 2:30মান বজাত সাৰ পাই উঠিছো মানে পুৰা ঠাণ্ডা লাগি আছে জ্বৰ উঠি মানে একদম মানে চকুকেইটা মেলিব পৰা নাই পুৰা গৰম গৰম তেনেকুৱা হৈ আছিলে তাৰপিছত বহু দিনৰ পিছত জ্বৰ হৈছে মানে তাৰপিছত ভাবিছো কি কৰোঁ কি নকৰোঁ তাৰপিছত উঠি গৈ নেমু আছিলে নেমু পানী একদম চেপি পেলাই নেমু চেপি পেলাই তেনেকৈ কুহুমীয়া পানীত দি পেলাই অকমান খাওঁতে জ্বৰটো যেনে তেনে ভাল হ'ল আৰু এটা বেয়া খবৰ আছে বেয়া খবৰ মানে সেইটো বাৰু এতিয়া মই কম বাৰু কিন্তু আজি হৈছে 1 এপ্ৰিল আচলতে এপ্ৰিল বুলি ক'লে এপ্ৰিল ফুল ঢেৰ মানুহে বনায় ন বিভিন্ন ধৰণৰ বিভিন্ন মানুহে বনায় কিন্তু আজিকালি অকণমান বেলেগ ধৰণৰ বেলেগ চিষ্টেমত বনায় আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে কি হয় 1 এপ্ৰিল বুলি কওঁতে মানে প্ৰথমতেতো সাৰ পাই উঠি মনত নাথাকে একদম আহিব আৰু আমাৰ বৰ্তাহঁতৰ বাই এবাৰ এনেকৈ আহি পেলাই অমুক বোলে এনেকৈ পলাই গ'ল বুলি পেলাই ওলাই দিলে ওলাই মেলি আমি মানে ভাবিছোঁ সঁচাকৈ চাগে এনেকৈ মানে একদম সিহঁতৰ ফুল প্লেনিং আৰু তেনেকুৱাকৈ বুলি পেলাই আৰু তেতিয়া সেইবিলাক কথা মানে খুব এটা সময়লৈকে হেৰি হয় তাৰপিছত মানে এপ্ৰিল ফুলহে বনাইছিলোঁ তেনেকুৱা হৈ যায় আৰু যেতিয়া স্কুলত আছিলোঁ এতিয়াও মনত পৰে কিছুমান বস্তু আমি এপ্ৰিল ফুল বনাবলৈ ছাৰসকলক মানে কেনেকৈ এপ্ৰিল ফুল বনাম মানে কিতাপখন বেলেগ কিতাপ দি দিওঁ বেলেগ কিতাপ পঢ়াব লাগিলে বেলেগ কিতাপ দি দিওঁ তেনেকুৱা আৰু আমাৰ ৰুমটো মানে একদম মঞ্চৰ ওচৰত এটা আমাৰ দুটা মাটিৰ ৰুম আছিলে এইকেইটা ধুনীয়াকৈ চকীখন এনেকৈ পাৰি পেলাই চকীখনৰ খুৰাটো য'ত মানে পৰিব তাত ধুনীয়াকৈ ডাঙৰকৈ গাঁত এটা খান্দি যেনে তেনে মানে ডাঠ কাগজ এখন দি পেলাই চকীখন পাৰি থৈ দিওঁ ছাৰ বহাৰ লগে লগে এনেকৈ পৰি যায় একদম মানে হাল্লা লাগি কিবা লাগি পিছত বাৰু পিটনো খাওঁ তেনেকুৱা ধৰণৰ হৈ যায় আৰু স্কুলত মানে এনেকৈ কলমটো চাইন কৰিবৰ কাৰণে যেতিয়া দিব লগা হয় ৰিফিল নাইকিয়া কলম এটা তেনেকৈ মানে চিয়াহী নাইকিয়া কলম এটা তেনেকৈ দিয়া যায় বোলে কি কলম দিলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হয় আৰু বিভিন্ন ধৰণৰ মানে তেনেকৈ এপ্ৰিল ফুল বনোৱা বনি কাৰবাৰটো হৈ যায় আৰু আজি সোমবাৰ কাৰণে খুব ধুনীয়াকৈ ৰাতিপুৱাতে উঠি মেলি চাকি বন্তি জ্বলাই মাথা চাথা গা পা ধুই চাকি বন্তিও জ্বলালোঁ আৰু এয়া লাল চাহ একাপ লৈছোঁ খাবলৈ বুলি পেলাই আৰু আজি যিহেতু সোমবাৰ মই উপবাসে থাকোঁ গোটেই দিনটো সেয়া আৰু দিনটো এনেকৈ আৰম্ভ হৈছে আৰু এপ্ৰিল ফুল বনালে মোক ৰাতিপুৱাই মানে বনালে আৰু যোনে যেনেকৈ বনাব লাগে আৰু মই মানে ইমান একুৰেটকৈ কৈছে তেওঁ কথাখিনি মানে ভাবিছোঁ আৰু এনেকৈ হয়ে নেকি চাগে একদম মোক কান্দো হৈ গৈছে আৰু মানে একদম কান্দিমেই আৰু তাৰপিছত মানে কৈছে নহয় ৰ'বা তুমি নাকান্দিবা এনেকুৱা মানে আজি 1 এপ্ৰিল যে অকণমান এপ্ৰিল ফুল বনালোঁ আৰু তোমাক তেনেকৈ বুলি পেলাই তাৰপিছত এনেকুৱা খং উঠি গৈছিলে মোৰ তাই বোলো মানে মাইণ্ডত নাই ন সেইটো যে আজি যে 1 তাৰিখ কিবা এপ্ৰিল ফুল মানে কিবা এটা হয় মানে মাইণ্ডতে নাই সেইবিলাক আৰু কেনেকুৱা কামত ব্যস্ত হৈ থকা যায় কেনেকুৱা চিন্তা কিছুমান আহে আৰু তেনেকুৱা ধৰণৰ কথাখিনি আচলতে পাহৰিয়ে থকা যায় বাৰু যি নহওক এপ্ৰিল ফুল বনাওক জমনি কৰি ধেমালি কৰি পেলাই কিন্তু কাৰো জীৱনত মানে এনেকুৱাকৈ মানে ফুল বনাই নিদিব মূৰ্খ বনাই নিদিব যে বিশ্বাসৰ কেতিয়াও আপোনাক যোগ্য বুলিয়েই নাভাবে সেইটো হ'ব নালাগে কাৰণ মানুহৰ টকা পইচা যায় আহিব খোৱা পিন্ধা যায় আহিব কিন্তু এবাৰ যদি বিশ্বাস হেৰাই যায় বিশ্বাসটো আৰু দুনাই পোৱা নাযায় গতিকে মৰম চেনেহ ভাল পোৱাৰ মাজত থাকি পেলাই বিশ্বাসেৰে সকলোখিনি আগবাঢ়ি যাব লাগে আৰু এসাঁজ নোখোৱাকৈ থাকিলেও অৱশ্যে একো নহয় যদিহে বিশ্বাস থাকে যদিহে সম্পৰ্ক এটাত ভাল পোৱা ভাৱ থাকে আৱেগ থাকে নহয়নে গতিকে পোৱা নোপোৱাৰ মাজতে জীৱন ভুল সকলোৰে হয় আৰু এনেকুৱা নহয় যে কোনোবা বহুত বেছি পাৰফেক্ট তেনেকুৱা নহয় বহুত ডাঙৰ মানুহৰ বহুত ভুল হৈ যায় বহুত সৰু মানুহৰো কেতিয়াবা বহুত ভাল কাম হৈ যায় নহয় জানো গতিকে সেইবোৰ থাকিব আপছ এণ্ড ডাউনছ থাকিবই মানুহৰ লাইফত ভুল থাকিবই আৰু ভুল নাথাকিলে আচলতে শুধৰণি ক'ৰ পৰা হ'ব হয় না আমি যদি এন্ধাৰে দেখি নাপাওঁ পোহৰৰ ভেলুটো জানো বুজি পাম নেপাওঁ নহয় তেনেকুৱা কথা গতিকে ভুল মানুহৰ হয় কিন্তু সেই ভুলখিনি কেনেকৈ ল'ব পাৰে সেইটো বেলেগৰ কথা কিন্তু সেই ভুল এটা কৰিলে বুলি যে মানুহক মানে একদম মানে কি ক'ম এইটো জীয়াই থকাৰ কোনো ৰাস্তা নাইকিয়া কৰি দিব তেনেকুৱা নহয় মানুহৰে সমাজ মানুহে জীয়াই থাকিব আৰু এনেকুৱাও নহয় যে পৃথিৱীত কিবা মানে নহ'বলগীয়া কিবা এটা হৈছে তেনেকুৱাও নহয় গতিকে ভালপোৱা মানুহখিনিৰ লগত থাকক আৰু হওক নহওক সঁচা মিছা হবলা হেতেন চাগে অমুকে এনেকৈ কৈছে কাৰণে হয় বুলি মানি ল'ব লাগিব সেইটো নহয় কোনে কি পৰিস্থিতিত পৰি কি কাম কৰিবলগীয়া হয় কোনে কি পৰিস্থিতিত পৰি এটা ষ্টেপ ল'বলগীয়া হয় সেই চিটুৱেশ্যনটোত থকা মানুহখিনিহে বুজি পায় হয় নাই গতিকে এইবিলাক বহুত ডাঙৰ কথা নকওঁ আজি দিনটো শুভ হওক আজি সোমবাৰ খুব ধুনীয়া কথাৰে খুব ধুনীয়া চিন্তাৰে আগবাঢ়ি যাওক অগ্নিনাভ বাবাক চিন্তা কৰক শিৱ বাবাক চিন্তা কৰক আৰু দিনটো আপোনাৰ নিশ্চয় ভাল হ'ব আৰু যেতিয়া পজিটিভ থাকিব পজিটিভিটি মানুহৰ মনত যেতিয়া থাকিব ভাল হ'ব ভাল কৰিম ভাল কিবা এটা পাম বুলি যেতিয়া
তেতিয়া ভাবিব ডেফিনেটলি ভালেই হ'ব কাৰণ এটা পদুম ফুল যেতিয়া ফুলটো ওলাবলৈ হয় তাৰ ছাইডৰ এই যোনকেইটা মানে মৰা পাতকেইটা ছাইড কৰি দিলেহে অৰিজিনেল ফুলটো ওলায় হয় নাই গতিকে তেনেকুৱা ধৰণৰ কথা নিগেটিভিটিখিনি আগত ছাইড কৰিব লাগিব আমাৰ মনত বহুতে বহুত বেয়া কথা ক'ব বহুতে বহুত নিগেটিভ কথা ক'ব এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে কাইলৈ কি হ'ব সেইটো আমি আজিয়ে নাজানো কিন্তু আজিটো আমি ধুনীয়াকৈ পালন কৰিব পাৰোঁ কাইলৈ কি হ'ব সেইটো আজিৰ ওপৰত ডিপেণ্ড কৰিব গতিকে কাইলৈ কি হ'ব কাইলৈ অমুক হ'ব তমুক হ'ব হেন হ'ব নাই 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 এইটো অমুক মানুহে তোমাক লগত এনেকুৱা হেম্পাৰ কৰিব অমুক মানুহে তোমাক ইমানখিনি বেয়া কৰিব নহ'বওতো পাৰে হয়তো বহুত ভালো কৰিব পাৰে নহয় জানো পচিবিলিটি চবৰে থাকে যেনেকৈ মানে ভালৰ পচিবিলিটি থাকে বেয়াৰো পচিবিলিটি থাকে কিন্তু গোটেইখিনি ডিপেণ্ড কৰে নিজৰ ওপৰত গতিকে আজি ভিডিঅ'টোৰ ওপৰত বিশেষ দীঘলীয়া নকৰোঁ এইখিনিতে আজি ভিডিঅ'টোৰ পৰা মই কুহিয়ে ল'ব বিচাৰিছোঁ বিদায় নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম গতিকে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল কুহি ডাবল টি আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল হেভ এ নাইচ ডে বাই বাই